অতিকে দুখজনক বিষয়, এটা পৰিয়ালৰ দুইটিকে সদস্য ইতিমধ্যে শেষ হৈ গ'ল। ডাম্পাৰে মহতিয়াই নিয়াৰ ফলত নিশা শুই থকাৰ অৱস্থাত দুয়োকে মহতিয়াই নিয়ে মাতৃ আৰু কন্যাক। এটা মুছলমান পৰিয়ালত এতিয়া শোকাকুল পৰিৱেশ সৃষ্টি হৈছে। মাঘ বিহু উৰুকাৰ নিশাই এই ঘটনা সংঘটিত হয়। অতিকে দুখজনক বিষয়, বালিকহীয়া ডাম্পাৰে মহতিয়াই নিয়ে মাতৃ কন্যাক, মাতৃ চালেহা খাতুন আৰু কন্যা নাজমা খাতুনক। এনে ঘটনা সংঘটিত হয় গৰৈমাৰী। অতিকে দুখজনক বিষয়, যিহেতু শুই থকাৰ অৱস্থাত মাতৃ কন্যাক এখন বালিকহীয়া ডাম্পাৰে মহতিয়াই নিয়ে। অতিকে শোকাকুল পৰিৱেশৰ মাজত তেওঁলোকৰ জানাজা সম্পূৰ্ণ কৰা হয়। এনেকৈ এটা পৰিয়ালত দুখ নামি আহে নিশাটোৰ ভিতৰতে। এইসমূহ ডাম্পাৰ চালকক নাকি লগাব এতিয়ালৈকে পৰা নাই অসম চৰকাৰে। মৰ্মান্তিক ঘটনা যোৱাকালি ৰাতি আমি তেতিয়া গুৱাহাটীত যোৱা সময়তে এই ঘটনাটো সংঘটিত হৈছে। মই যোৱাকালি ৰাতিয়ে মই চাই গৈছিলোঁ আৰু অতিকে দুখ লগা আৰু অতি পৰিতাপৰ বিষয় যে ডাম্পাৰৰ যি সন্ত্ৰাস, এই সন্ত্ৰাসে আজি এটা পৰিয়ালত দুজন ব্যক্তি আজি মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এয়া অকল ডাম্পাৰৰ সন্ত্ৰাসৰ কাৰণে হৈছে। আমাৰ মাজৰ পৰা ফুল কোমলীয়া বাচ্চা, আমাৰ মাজৰ পৰা এটা পৰিয়ালৰ দুজন ব্যক্তি আজি মৃত্যুবৰণ কৰিবলগীয়া হ'ল। বাকী তিনিজন এতিয়া হস্পিটেলত আছে, মৃত্যুৰ সৈতে যুঁজি আছে। যে প্ৰতিদিন ৰাতি এই ডাম্পাৰ চালকসকলে তেওঁলোকক মক টেষ্ট কৰিবৰ কাৰণে, তেওঁলোকে মদ খাই গাড়ী চলায়, তেওঁলোকে নিচাসক্ত হৈ গাড়ী চলোৱাৰ কাৰণেই আজি এনেকুৱা ধৰণৰ মানে এটা পৰিৱেশ হ'বলৈ পাইছে। গতিকে তেওঁলোকক প্ৰতি ৰাতি তেওঁলোকৰ ওপৰত নিৰীক্ষণ কৰিব লাগে প্ৰশাসনে। মৰ্মান্তিক ঘটনা যোৱাকালি ৰাতি আমি তেতিয়া গুৱাহাটীত যোৱা সময়তে এই ঘটনাটো সংঘটিত হৈছে। মই যোৱাকালি ৰাতিয়ে মই চাই গৈছিলোঁ আৰু অতিকে দুখ লগা আৰু অতি পৰিতাপৰ বিষয় যে ডাম্পাৰৰ যি সন্ত্ৰাস, এই সন্ত্ৰাসে আজি এটা পৰিয়ালত দুজন ব্যক্তি আজি মৃত্যুবৰণ কৰিবলগীয়া হৈছে। এয়া অকল ডাম্পাৰৰ সন্ত্ৰাসৰ কাৰণে হৈছে। আমাৰ মাজৰ পৰা ফুল কোমলীয়া বাচ্চা, আমাৰ মাজৰ পৰা এটা পৰিয়ালৰ দুজন ব্যক্তি আজি মৃত্যুবৰণ কৰিবলগীয়া হ'ল। বাকী তিনিজন এতিয়া হস্পিটেলত আছে, মৃত্যুৰ সৈতে যুঁজি আছে। যে প্ৰতিদিন ৰাতি এই ডাম্পাৰ চালকসকলে তেওঁলোকক মক টেষ্ট কৰিবৰ কাৰণে, তেওঁলোকে মদ খাই গাড়ী চলায়, তেওঁলোকে